নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানেনে অসমীয়া ঢোল ৮ প্ৰকাৰৰ আছে বুলি? আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মই এনেকৈ অসমৰ আননন ফেক্টছ আৰু অলপমান মাজে মাজে এনভাইৰনমেণ্ট ৰিলেটেড ইছ্যুছৰ ওপৰত ভিডিঅ'জ বনাই থাকোঁ। ঢোল অসমৰ সংস্কৃতিৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ বুলি ক'লেও ভুল নহ'ব। অসমৰ সকলো জনগোষ্ঠীয়ে যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য হয় বাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোলৰ লগত বৈশিষ্ট্যগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়া লোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাশত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে মৰ্তলৈ লৈ অনা বুলি বিভিন্ন লোককথাত পোৱা যায়। পৃথিৱীৰ প্ৰায়বিলাক লোক সংস্কৃতিতে ঢোলজাতীয় বাদ্যৰ ব্যৱহাৰটো দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামূলকভাৱে যথেষ্ট ডাঙৰ শব্দৰ লগতে ভিন ভিন ব্যৱহাৰে ইয়াকে সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। বিভিন্ন উপলক্ষত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বেলেগ বেলেগ ঢোল ব্যৱহাৰ কৰাটো দেখা পোৱা যায়। এই ঢোলবিলাকৰ মূল নিৰ্মাণ প্ৰক্ৰিয়া একে হ'লেও ইয়াৰ বাদন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অনেক প্ৰভেদ দেখা যায়। বিহু ঢোল বা পাতি ঢোল বিহু নৃত্যৰ লগত বা বিহু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোলকে বিহু ঢোল বা পাতি ঢোল বুলি কোৱা যায়। ওজা ঢোল এই প্ৰকাৰৰ ঢোলৰ আকৃতি আৰু নিৰ্মাণ প্ৰণালী সাধাৰণতে বিহু ঢোলৰ দৰে, কিন্তু ই বিহু ঢোলতকৈ সামান্য ডাঙৰ। ঢুলীয়া ওজাই একক বাদ্য হিচাপে এই ঢোল বজায়। খ্ৰাম আৰু খাম অসমৰ ডিমা হাছা আৰু তিৱাসকলে ব্যৱহাৰ কৰা ঢোলৰ নামটো হ'ল খ্ৰাম, আৰু আনহাতে বড়ো আৰু ৰাভাসকলে ব্যৱহাৰ কৰা দীঘলীয়া আকৃতিৰ ঢোলটো খাম বুলি কোৱা হয়। খাম সাধাৰণতে ধৰ্মীয় অনুষ্ঠানতহে বজোৱা হয়। ঢেপা ঢোল অসমৰ দৰং মঙলদৈৰ ফালে ঢেপাঢলীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী আদি বজোৱাৰ কৌশল সম্পূৰ্ণ পৃথক। ছাগলীৰ ছালেৰে দুটৰপীয়াকৈ চোৱা দীঘলীয়া আকৃতিৰ ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়। জয় ঢোল বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল, সাধাৰণতে দেওধনী নৃত্যৰ লগত সংগত কৰা হয়। দৰং মঙলদৈৰ ফালে জয়ঢলীয়া অনুষ্ঠানত আৰু মনসা বা মৰৈ পূজাত একক বাদ্য হিচাপে এই ঢোল ব্যৱহাৰ কৰা হয়। মদল অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে ঝুমুৰ নৃত্যৰ লগত ব্যৱহাৰ কৰা ঢোল। অসমৰ বাদে ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই ঢোলৰ ব্যৱহাৰ কৰা হয়। বৰঢোল অসমৰ ঢোলবিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকৃতিত ডাঙৰ। প্ৰায় 1.5 মিটাৰ মানৰ দৈৰ্ঘ্যৰ বৰঢোলৰ দুই মূৰৰ ব্যাস আধা মিটাৰৰ পৰা 1 মিটাৰ মানলৈকে হোৱা দেখা যায়। ইয়াৰ এটা মূৰ হাতেৰে আৰু আনটো মূৰ এডাল ভাঁজ থকা মাৰিৰে বজোৱা হয়। পুতলা নাচতো বৰঢোলৰ ব্যৱহাৰ কৰা হয়। কবি ঢোল গোৱালপাৰ লোকগীতৰ লগত ব্যৱহাৰ কৰা বহল মুখৰ মাৰিৰে বজোৱা এবিধ ঢোল। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তো টিল দেন বাই বাই, চি ইউ চুন, ষ্টে ছেফ এণ্ড কিপ স্মাইলিং।